প্ৰাণসকলৰ মই বৰ্তমান আছোঁ লখিমপুৰ পুখুৰীত আৰু আপোনালোকে হয়তো ইয়াত আহে খানা খাই যায় আৰু এৰে হিষ্টৰীৰ বিষয়ে হয়তো আপোনালোকে নাজানে সেয়ে আজি মই ক'ম এৰে হিষ্টৰীৰ বিষয়ে লখিমপুৰ পুখুৰীৰ ইতিহাসৰ বিষয়ে কেনেকৈ এই পুখুৰীটো নিৰ্মাণ কৰা হৈছিল। দৰং ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ ডাঙৰ পুখুৰীটোৱে হৈছে লখিমপুৰ পুখুৰী আৰু এই পুখুৰীটো 16-17 শতিকাতে খন্দা হৈছিল কোচ ৰজা ধৰ্মনাৰায়ণৰ দিনত আৰু এই পুখুৰীটোৰ গোটেই মুঠ বিঘা হৈছে 190 পৰা 195 বিঘাৰ মাটিত এই পুখুৰীটো খন্দা হৈছিল। এই পুখুৰীটো সৃষ্টি কেনেকৈ হৈছিল জনপ্ৰবাদৰ মতে কোৱা হয় এই লখিমপুৰ পুখুৰীৰ পৰা কামাখ্যা মন্দিৰ মানে মেইন কামাখ্যা মন্দিৰ নহয় এৰে ওচৰতে এটা কামাখ্যা মন্দিৰ নামেৰে এটা মন্দিৰ আছে মন্দিৰৰ পূজাৰ বাবে এৰে আৱশ্যকীয় পানীখিনিতে এই লখিমপুৰ পুখুৰীটোৰ পৰাই তলেৰে এটা বাট আছে সুৰংগ আছে সেই সুৰংগৰ দ্বাৰা নিয়া হৈছিল আৰু সেই সময়ৰ পূজাৰী আছিল লক্ষ্মী নাৰায়ণ দেৱ বুলিও কোৱা হয়। লখিমপুৰ পুখুৰীটো লক্ষ্মী নামৰ এগৰাকী মহিলাই খন্দা বুলিও কোৱা হয় বা কোনো বুৰঞ্জীত এই কথা উল্লেখ আছে। এই লখিমপুৰ পুখুৰীটো 190 চন মানত গোটেই গাঁৱৰ অঞ্চলৰ ৰাইজে মিলি ইয়াত তাৰমানে গছ গছনিৰে ভৰা আৰু পোত খাই আছিল বহু বছৰ ধৰি আৰু সেই পোত খাৱাখিনি 190 চন মানত গাঁৱৰ ৰাইজে মিলি চাফা কৰি ইয়াৰ মীন পালনৰ কাৰণে এটা উপযুক্ত কৰি তোলে। পুখুৰীটো পাৰতে লখিমী আদৰ্শ আৰু হিমগুৰি বহুমুখী পাম নামৰ দুটা অনুষ্ঠান প্ৰতিষ্ঠা কৰে। উল্লেখযোগ্য যে মাছ উৎপাদনৰ বাবে লখিমপুৰ পুখুৰী অসমৰ ভিতৰতে সৰ্বাধিক বুলিও কোৱা হয়। এই লখিমপুৰ পুখুৰীত বিশেষকৈ মাঘ বিহুৰ সময়ত বিভিন্ন ডাঙৰ ডাঙৰ মাছ পোৱা যায় আৰু মাছবোৰ এৰে গোটেই অঞ্চলৰ মানুহে লগ হৈ খোৱা যায় আৰু বহুত অঞ্চলত এৰে ব্যৱসায় এটা ধুনীয়াকৈ পালন কৰা যায় আৰু এনেদৰে বৰ্তমান এই লখিমপুৰ পুখুৰীটো প্ৰতিপালন হৈ আছে আৰু ইয়াত কেৱল আৰু আমি যেনেকৈ বনভোজ খাব আহিছোঁ এনেকৈ আৰু বহু লোক আহে আৰু এনেদৰে এটা ৰাজহ সংগ্ৰহ হৈ আছে। এই মীন মহলৰ লগতে এৰে ধুনীয়াকৈ যি আমি খানা খাব আহিছোঁ এনেকৈ এটা ধুনীয়াকৈ ৰাজহ সংগ্ৰহৰ এটা উৎপাদন হৈ আছে।